একেবাৰে মোহনে চবকে চুমাই বিলাই আছে। কেকে আৰু মোহন একেবাৰে বেহেৰবাৰীৰ পৰা পোনে পোনে মাজুলী পোষ্টিং। কেকে কেতিয়া অহা হ'ল মাজুলীলৈ? আজি আহিলো। মাজুলীলৈ আহি বৰ ভাল লাগিছে দেই। নে পোষ্টিং মাজুলী হ'ল নে ফুৰিবলৈ মাজুলী আহিছে? আচলতে ইয়াতে মই ডিউটিত আহিছো দেই। কোনেও মই ডিউটিত আছো, কোনেও বেছিকৈ হুলস্থুল নকৰিব। কোনোবাই যদি বেছিকৈ হুলস্থুল কৰা দেখো চাব, কিন্তু মই ওচৰ গৈ পালে ময়ো হুলস্থুল কৰাত লাগি যাম। কেকে কিন্তু এই টুপিটো নাই। অঁ এতিয়াহে লাগিছে। আৰু মোহন মোহন আজি টিকনিটো নাই। টিকনিটো ব্ৰহ্মপুত্ৰৰ মাজতে উৰি গুচি গ'ল। কেকে এই যে বেহেৰবাৰীৰ পৰা পোষ্টিং লোৱা হ'ল মাজুলী, ডাইৰেক্ট পোষ্টিং নে অলপ মাল দিব লগা হৈছে কিবা? আচলতে মই সঁচাকৈ গৌৰৱ কৰিছোঁ আজি মাজুলীলৈ আহি। এইকাৰণে মানুহে এনেই পঢ়া শুনা কৰি পেলাই চেণ্ট্ৰেলৰ চাকৰি, গভৰ্ণমেণ্টৰ চাকৰি, আমাৰ অসম চৰকাৰৰ মানুহে এনেই কষ্ট কৰি নেভিত চাকৰি কৰিম বুলি ভাবে। সঁচাকৈ চিৰিয়েল কৰিলে দেখোন পানী জাহাজ চলাবলৈ পায়। মোক আজি ৰৌ যিজন মানে চালক, তেখেতে আজি এৰি দিলে জাহাজ মোৰ ওপৰত। মই অকণমান দূৰ চলাই আহিছোঁ। গতিকে এনেই পঢ়া শুনা কৰি লাভ নাই। যি দেখিলোঁ চিৰিয়েল কৰিলে ভাল দেখোন। সঁচাকৈ ভাল লাগিল। আৰু চবতকৈ ভাল লাগিল প্ৰাগ নিউজক। অঁ ধন্যবাদ। আমাক এনেকৈ এৰি দিলে আৰম্ভই মানে। থেংক ইউ। প্ৰাগ নিউজক আমাক এই শিল্পীসকলক ইমান মৰম কৰি এই হাৰ কপোৱা ঠাণ্ডাটো যে আপোনালোক ৰৈ আছে, আমাৰ ফালৰ পৰাহে সেৱা জনাইছোঁ। আজি কথা কম কাহ বেছি মাৰিম মই। ঠাণ্ডা ৰৈ চেচ চা মই যাওঁ। মই যাওঁ, মোক নিবলৈ এৰোপ্লেন আহি গ'ল। এইখনত উঠোতে সাৱধান আকৌ, নহ'লে পিছকৈ নিব। ঐ ৰঙালী বিহুৰে বতৰ। নহয় ঐ ৰঙালী বিহুৰে কি বতৰ নহয়? ভোগালী বিহুৱে আকৌ ৰঙালী বিহুৰ কথা কি কৈ আছে? অ' মাই ডগছ। গানটোত আকৌ ৰঙালী বিহু বুলিহে আছে। যিটো বিহু আছে সেইটো বিহু কওক চা। ঐ ভোগালী বিহুৰে বতৰ। ভাঙি যাওঁ যত। ঐ মাজুলী ছোৱালী। নিজৰ জেগাৰ কথা ক'লো যে ভাল লাগি গ'ল ন। হ'লেও মাজুলী ছোৱালী যদিও মোৰ ঘৰত মণি আছে, তথাপিও সঁচাটো সঁচাই ধুনীয়া আকৌ। ঐ মাজুলী ছোৱালী নাচিবলৈ আহোঁতে বাটতে বেয়া হ'ল মটৰ। বাটতে বেয়া হ'ল ফেৰী। মটৰ ফেৰী সেই মটৰ সেই মাজুলীলৈ আহোঁতে ফেৰীতহে আহিব লাগে। তাকেতো ঐ বাটতে বেয়া হ'ল ফেৰীৰ মটৰ। ঐ চিতলাম খাই পৰি এইবাৰ বিহুতে ঐ তোকে শুনিনি ঐ কলা চোন পৰিব গাল। মাজুলী ডেকাসকল অন্য ইয়ে ৰাম, একে মূৰামূৰি সময়ত মাৰিডাল পাইছোঁ। বিহুটো শেষ হৈছে, মাৰিডাল পাইছোঁ। তথাপি বেহাৰবাৰী চাই আছেনে? ভাল পাই আছেনে? আপোনালোকে কিমান ভাল পায় আপোনালোকৰ মাতত আমি গম পাম। আও হৰি, আও হৰি। ঐ লাখুটি মূৰৰে পিতল, ঐ আমাকো আছিল
মাইকখন বেছি ওচৰলৈ আহিব নে দিবা তা আমাৰ বজাওঁ বচোন পাৰিবি পাৰিবি এনেই চেষ্টা কৰিম আৰু ঐ গাহাটো কৰি ল শীত বজাওঁ বজা এই সুধিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে পাব হিয়াৰ দাপোনত তৰালি দেখো তোমাৰ প্ৰহতি ছবি দেখো তোমাৰ প্ৰহতি ছবি কিয় তোমাৰ সঁহাৰি নাই ভূঞা ৰুই আছিলা নাচনী চাপৰি চাপৰি মহজোকে ধৰিলে নাচনী উঠিলা চিঞৰি কাষে চাপি গৈ এৰুৱাই দিলো মই দিলামি চিকিয়াই হাঁহি কেহকু কেহ কলি থুনুপাক নাই ধন নাচনী নাচিব সময় ৰিচিপ খা যদি খা নেখা যদি যা কি কৰো বাপেকে চা আও হৰি এ মজা মাজুলীলৈ যিমান আহোঁ হেঁপাহ নপলায় সঁচাকৈ ইমান আন্তৰিকতা ইমান মৰম মই এনেকৈ ক'লে হয়তো তোষামোদ কৰা হ'ব কিন্তু আপোনালোকে নিজে গম পাইছে আপোনালোকৰ শিল্পীৰ প্ৰতি এই প্ৰাগ নিউজৰ প্ৰতি আপোনালোকৰ কিমান মৰম এই নিয়ৰত এতিয়াও ইমান সময়লৈকে ৰৈ আছে মই সোমাই আহি ভাবিছোঁ বোলো জাক দিছেনে নিয়ৰ পৰিছে গোটেইখন বগা তথাপিও এই চেগতে শ্ৰদ্ধাৰ সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনালোঁ ইংৰাজী নতুন বৰ্ষৰো শুভেচ্ছা জনাইছোঁ মোৰ শ্ৰদ্ধাৰ যিসকল বয়োজ্যেষ্ঠ মোৰ পিতৃসম মোৰ ককা মোৰ দেউতা মোৰ বৰদেউতা যিসকল আছে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ বন্ধু বান্ধৱী সকলোকে মোৰ সমবয়সীয়া সকলোকে মৰম যাচিছোঁ কণ ভাইটি ভণ্টি যিসকল আছে তেখেতসকলকো মৰম যাচিছোঁ আগন্তুক দিনবোৰ আপোনালোকৰ ভালে যাওক তাকেই কামনা কৰিছোঁ সদায় বেহাৰবাৰী আউটপোষ্ট চাই থাকক সদায় প্ৰাগ নিউজ চাই থাকক আও হৰি ঐ পণ্ডিত এইফালে গ'লে এইফালে কি হ'ব খাবলৈ বহি বান্ধে এটা ৰিকা কিৰিং মোবাইল ফোন গাত চাপৰিটোতো বজাব পাৰে সেইটো চাপৰি নহয় এইটো এক গাত চাবোন ঘঁহি বান্ধে এটা ৰিকা কিৰিং মোবাইল ফোন কোনে নকৰা ইমান ফোন তাৰিকা উত্তৰটো মোক দিবিচোন ঢপলীয়াকৈ সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই মইতো দুএষাৰ ক'লোঁ আমাৰ পণ্ডিতেও দুএষাৰ কওক মই কি ক'ম মাথাটো দেখিছেনে নাই একে 7 নম্বৰ ফুটবলটোৱে আৰু মস্ত সেই আগতে যে আমি পঢ়িছিলোঁ হু এম আই এম দ্য পিষ্টল নট ইন দি গান সেই মাথাটোৱে আৰু হয়নে দুএষাৰকৈ কপাই আছে সেই ইমান ঠাণ্ডা এয়া মোবাইলত ৰেকৰ্ডিং হৈ আছে নেকি নহয় কৰক একো নাই মই প্ৰথমে আকৌ ভাল লাগি গৈছিল বোলো বহুত দিনৰ মূৰত একেলগে ইমানবোৰ জোনাকী পৰুৱা দেখিলোঁ কৰক একো নাই আজিকালি জামানাই মোবাইলৰ চবতকৈ ডাঙৰ হিৰোচিমা নাগাচাকিত যে দিছিল কিবা লিটল বয় ফেট বয় বুলি বোম দুটা গোটেই যে চেচকৈ দিছিল এতিয়া চবতকৈ ডাঙৰ বোমাটো আমি পকেটতে লৈ থাকোঁ এই মোবাইল কোন সময়ত ব্ৰাছ কৰে ঠিক নাই সাৱধান খালি আমিও সাৱধান আপোনালোকো সাৱধান আগবাঢ়া মইনা ইমান সোপা মানুহ আছে মই কি ক'ম চা মই ইমান সুন্দৰকৈ কৈছোঁ তই খালি এনেই ৰকৈ নকবি তই অকণমান সাহিত্য বা অকণমান উদাহৰণ অলংকাৰ এইবিলাক উপমা দি কবি ভাষণটো ভালকৈ কবি মানে সাহিত্যত লগাবি যেনে ধৰ তোৰ কেনেকুৱা ধৰ মানুহে যে এনেকৈ কয় যে মানুহৰ জীৱনটো চেণ্ডেলৰ ফিটা
কেতিয়া ছিগে কোনো ঠিক নাই সেইবিলাক হৈছে উদাহৰণ উপমা সাহিত্য আপুনি লগতে সহযোগ কৰি যাব অঁ দে দে সদায় এটা ভাষণে হাত তালি আহি গ'ল চা মাৰিছে জানো মোৰ কাণত পোৱা নাই দেখোন শ্ৰদ্ধা ইয়াৰ ওপৰত বিশ্ব ওপৰত বিশ্ব মানে কি আছে চা ওপৰত কোনো নিৰ্দিষ্ট খালি মানে কথাটো হৈছে যে ইয়াত উপস্থিত সেইটোৱে কৈছে উপবিশ্ব মানে ইয়াত চব আছে আৰু শ্ৰদ্ধা ওপৰত বিশ্ব তলত বিশ্ব এফালে বিশ্ব সেফালে বিশ্ব আগফালে বিশ্ব পিছফাল অঁ ক ধুনীয়া মানে চবৰ কথা কৈছো আৰু মোৰ ভাষণ শুনি কঁপিছে শ্ৰদ্ধা মোৰ কণ কণ বৰ্তা বৰমাসকল কি কৈছ তই এইবিলাক খং উঠিলে কিন্তু মই যাম গাঁও ভাত বাঢ়ি দিলে মই চেচ দে দে ক মই যাম গাঁও ভাল হৈছে ক শ্ৰদ্ধা কণ কণ মোৰ বৰ্তা বৰমাসকল ইয়াত উপবিষ্ট মোৰ জ্যেষ্ঠ ভাইটি ভণ্টিসকল ভাল হৈছে মুখ খেলি মেলি হৈছে মাজত দিতা ক'লে ভাত বাঢ়ি দিলে মই চেচ আৰু তই যে এইখিনিলে এতিয়া উঠা আগত যে কোনোবা মানুহ এজনে মাতি নিলে কিবা যে প্লেট এখনত লৈ আঁতৰি গ'লি কি মোৰ বহুত খং উঠিছে কিয় অথনি এতিয়া ইয়াত যে কাৰিকৰটো আছে বনাইছে মোক কৈছে মাংস অকণ টেষ্ট কৰাচোন কেনেকুৱা হৈছে মই ইমান ভাল পাইছোঁ মোক চব হাঁহি নোহোৱা মাংস দিছে এতিয়াহে দেৱজিতাই কৈছে সেয়ানো চয়াবিনৰ ভাজিহে আছিলে তাকে আকৌ মাংস অকণ দিছে খাবলৈ আহিছে তাকেতো খাইছ একে ঘৰত টিফিনত লৈও যাবি ক'ত টিফিন আনিছে সেয়া দেখোন দাঁতৰ ফাঁকত মাংস লাগিয়ে আছে ভাষণটো দি লওঁ দে বিহুৰ ওপৰত ক ভোগালী বিহুৰ ওপৰত ক ভোগালী বিহু আগৰ নিচিনা মানুহ মৰম চেনেহ নাইকিয়া হ'ল চা কিয় আছেতো ইমান সময় না ভোগালী বিহু আগৰ নিচিনা মানুহে সমান চমান নকৰা হ'ল চা কিয় আজি মই ৰাতিপুৱাই বিহু বুলি উঠিছোঁ গাটো ধুইছোঁ ওচৰৰ গৰুকেইটা নোৱা বোৱাই কলঙলৈ লৈ গৈছোঁ তাৰপিছত এটাও মানুহ নাই হয় চা মই অকলে মই গৰু নোৱা থৈ গুচি আহিছোঁ সেইটো ভুলতে গৰুকেইটা এনে লাঠ দুটামান দিয়া নাইনে খুচিছে লাঠু মাৰিছে তই তেতিয়াও ভাবা নাই ভোগালী বিহুত হৈ পেলাই কোনোবাই গৰু নোৱাই ধুৱাই ভোগালী বিহুটো নকৈছে বহাগৰ বিহুৰে বিহু এসোপা যে মই খেলি মেলি লাগি যায় মূৰ্খ মানে ভোগালী বিহুটো হৈছে যিদিনা আগদিনা সেইটো উৰুকা বুলি কয় উৰুকাটোত সকলোৱে মানে তই গম পাবি যেতিয়া ধানবোৰ পকিব খেতিয়কে যেতিয়া ধান চপাব সেয়া ভোগালী বিহু সেই তেতিয়া চবে ভোগ কৰে মাছ মাংস চব ভোগ কৰিব তাৰ পিছদিনা হৈছে সেইটো উৰুকাটো পিছদিনা হৈছে মাঘৰ বিহু বা ফাৰ্মাচী বিহু মাঘৰ বিহু বা ভোলাগী বিহু ভোগালী বিহু বা ফাৰ্মাচী বিহু বুলিও কয় ফাৰ্মাচী বিহুটো কি চা ফাৰ্মাচী বিহুটো মানে হৈছে আগদিনা মাছে মাংসই ডকুচি খোৱাৰ পিছত পিছদিনা চবৰে গেছ চেচি দি নহ'ব জানো মানুহ ঘৰত কম থাকে ফাৰ্মাচীত বেছিকৈ লাইন পাতি থাকে আৰু ফাৰ্মাচীতে মূল আমাৰ মাঘৰ বিহুৰ দিনা চবেই তিল পিঠা আৰু ঘিলা পিঠা খায় ফাৰ্মাচী খায় এইষা আকৌ কি কথা কৈছে ঠিকে কৈছোঁ ফাৰ্মাচীত মানে তোৰ হেৰি পেন 40 তাৰপিছত ওমেজ পেণ্টাচিঅ' সেইবিলাক দীঘলীয়া টেবলেটবিলাক সেইবিলাক হৈছে তিল পিঠা তাৰপিছত আগদিনা খানা খাই পিছদিনা যদি লুজ মোচন হয় লেট্ৰিন তেতিয়া আকৌ সেই ঘিলা পিঠা দিয়ে লেম'ফেন সেইকাৰণে ফাৰ্মাচী বিহু বাটতে মোকো লেম'ফেন এটা খুৱাই লৈ যাব ঘিলা পিঠা বুলি খাম চা অঁ হ'ব আৰু বেছিকৈ যদি তোৰ বিহুটো বেছিকৈ পালিবলৈ মন যায় আগদিনা হেৰালি ঘৰটো বনাম যে পিছদিনাখন তই তাতে সোমাই দিবি পিছফালৰ পৰা 3 পাক ঘূৰি পেলাই মই জ্বলাই দিম পিছৰ পৰা মই বিহু খাব নালাগে আৰু নালাগে তই অকণ ধুনীয়াকৈ গান এটা গাই শুনা মই বজাওঁ ঠাণ্ডা লাগিছে গাওঁনে বেয়া পাবনে কি ঠাণ্ডা লাগিছে চেনি মাই
চাহৰ দোকানৰ পইচা আজি চাহ খাবলৈ আহিছো বেচিবলৈ নাহিছো চবেই একেবাৰে চাহ খাব হা মালিকক সোধক আপোনালোকলৈ চিন্তা লাগিয়ে নানো ইমান মানুহৰ ভিৰ মোৰ মানুহজনী ইফালে হ'ল একে ওখ পাখ ফিজিকেল ফিট ইমান ভিৰত মোৰ হাতত ধৰি আহিব কাৰ হাতত ধৰি কাৰ ঘৰ পাবগৈ কোনে চাব এই কমলৰ ভৈনীয়েকেতো মোক খাইছে আৰু সেইজনী কোনে কোনে গাঁঠি মাৰি থৈছে নাজানিছে একে জেগাতে জন্ম হৈছে একে জেগাতে আছে আজিলৈকে ডাঙৰ নহৈছে হে তোমাহানো মৰমহতে অহা যোৱা কৰোঁতে তোমাহানো মৰমহতে অহা যোৱা কৰোঁতে তোমালোকৰ পদূলি ধুবৰিব নদিলে তোমালোকৰ পদূলি ধুবৰিব নদিলে মৰমৰ অভাৱ অহা যোৱা কমিলে মৰি যোৱাটো পৰি পুনৰ গজি উঠিলে পুনৰ গজি উঠিলে তাত হেন নাভাত পাইছো ঠাণ্ডাতে এইখিনিত কিবা এটা আছে এইখিনিত কিবা এটা আছে মুখতো কিবা এটা আছে হালধি বাৰীতে হালে বৈ আছিলো ভালুকে লগালে খেদ মানুহতকে অকণমান কমিছে আৰু অকণ দিব হা হালধি বাৰীতে হালে বৈ আছিলো ভালুকে লগালে খেদ বোলো ভালুকে লগালে খেদ হে মাজুলীৰ ছোৱালী হে মাজুলীৰ ছোৱালী এই জোকাম বুলি ভাবোঁতে অ দাদাহঁতে লগালে খেদা কলটো বুঢ়ী হ'লে নিনিউটো বুঢ়ী হ'লে নিনিউটো সমনীয়াই জোকাব সমনীয়াই জোকাব চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে তোমালোকে বুলি এ চিঠি লিখি থাকোঁতে নুমাই নুমাই থাকিলে লেমনেৰি চাং পতাব আহিবি তই মানব ৰাতি বিহু চাবলৈ যাম গছৰা গহত কুহি পাত পাতৰা ৰহত তুলি মাত গছৰা গহত কুহি পাত পাতৰা ৰহত তুলি মাত সৰু ভনী দিয় ঢেঁকী খালহ কতৰাই মাতে ভনী দিয় বহনি ডাল বনৰে বা পাইছোনে ভয় লাগে বেছি গাবলৈ ভয় লাগে মাত ভাঙি যায় যে ভাল হ'লেতো হাত ভৰি বজাব যদি বেয়া হয় তাতকৈ বেছি হাত ভৰি বজাব ইংলিছ বাইদেউ হে তাত হেল্ল' ইংলিছ বাইদেউ এগৰাকী আমাৰ বেহাৰবাৰীত আহি আছে আমাক পঢ়াবলৈ তুমি চাইছেনে লেংগুৱেজ ইজ দি হোৱাট ইজ ইংলিছ হোৱাট ইজ ইংলিছ ইংলিছ ইজ দি কামিং ফ্ৰম ইষ্ট ইণ্ডিয়া কোম্পানী লেংগুৱেজ ইজ দি মেইন equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. কিবা বুজি পাইছেনে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'ৰ পৰা বুজি যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কওক যে আপোনালোকে বুজি পোৱা নাই যদি আপোনালোকে নকয় যে আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মই কেনেকৈ বুজি পাম যে আপোনালোকে বুজি পোৱা নাই if you don't understand then tell me that you don't understand if you don't tell me that you don't understand then how can I understand that you don't understand
চবতকে বেগী বস্তুটো কি? কি কৈছে? চবতকে বেগী বস্তুটো কি? হিমা দাস। হয় নেকি? আচ্ছা তই কচোন তোক কি বস্তুটো খাই তই ভাল পাওঁ? মাংস। মাংস খাই ভাল পাওঁ। কি বস্তুটো খাই বেয়া পাওঁ? চনি কোন আহিলে তই বেয়া পাওঁ? হিকটিছা। আপুনি কি বেয়া পায়? মানে কোন আহিলে ভাল পায়? মই গ'লে মই ভাল পাওঁ, আহিলে ভাল নাপাওঁ। মই গ'লে ভাল পাওঁ, মাত বোল লগাই যায় মই ভাল পাওঁ। কোন চা মনিব? নহয় বেলেগ কোন চা? বেলেগ এইবিলাক প্ৰাকৃতিক কথা আমি চবেই জানো। মাত লগাই যায়, গ'লে কিন্তু ভাল লাগি যায়। নামটো কৈ দিয়ক। বিহুৰ সময়ৰ বস্তু আমাৰ গাতে লাগি থাকে। কলিংগৰ লিংগ কাটি আমাৰ অনুষ্ঠান শেষ। কলিংগৰ লিংগ কাটি পাথাৰ কাটি পাল লৱংগৰ বংগ কাটি মজা মাৰি খা। জানেনে কোনোবাই? নাজানে? তেতিয়াহ'লে পিছত আহি পেলাই এইটো অৰ্থটো মই কৈ আছোঁ কি, আমাৰ অনুষ্ঠান বেছি দীঘল নকৰা, বহুত অনুষ্ঠান আছে। আমি মাজে মাজে এনেকৈ আহি মাজে মাজে আপোনালোকৰ লগত কথা বতৰা পাতি থাকিম। মাজে মাজে আকৌ আহিম। ভাত খোৱাই নাই। ও কলিজ বন্ধই মাৰ কবি গৈ বাটলকে পালে ঢোলটো বজাই। সামৰি দিলোঁ, আমাৰ অনুষ্ঠান নাই, শেষ আৰু। ও কলিজ বন্ধই কিয় ফূৰ্তিটো ইমান নাই নেকি? আজি চাওক এটা কথা, ব্ৰাক নিউজ এতিয়া অসমৰ বিভিন্ন জেগাত যাব পাৰে। মাজুলীৰ একে এইখন গাঁৱতেহে আহি সকলো শিল্পী লৈ ইমান সুন্দৰ উৎসৱ পাতিছে। আপোনালোকেনো ধুনীয়াকৈ অকণমান উৎসাহ আছে যিহেতু নকৰে নেকি? আও হৰি ধুনীয়া। সকলি যৌবন্দৈ মাৰ কবি গৈ বাটলকে পালে জুৱাই ফুলিবলৈ। মেখেলা পিন্ধিলে লাগে বুঢ়ী ফৰক চিলাই লবি চুটি কৰি। ফৰক চিলাই লবি চুটি কৰি। আকৌ ফৰক চিলাই লবি চুটি কৰি। সকলোৰে ভালে যাওক বছৰটো। বিহুলে পুনৰ শুভেচ্ছা জনালো। বহুত ধন্যবাদ। আও হৰি এই মজা চেলোমণি বদতি। থেংক ইউ।